Hey guys, welcome to my YouTube channel Borua Kitchen and Blogole আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। বৰ্তমান আমিও ভালে আছো বাৰু। এতিয়া সন্ধিয়া 6 বাজিব হৈছে। মই বনাব ওলাইছো পায়স। তেন্তে পাকঘৰত লগ পাই আছো আপোনালোকক। মই পায়সৰ কাৰণে লৈছো আমুল তাজা 1 লিটাৰ আৰু কিচমিচ, বাদাম, তেজপাত দুখিলা লৈছো আৰু ইয়া এপোৱা জহা চাউল লৈছো মই। আৰু ইয়াত মই কেৰাহী পাতি থৈ দিছো। এতিয়া মই গাখীৰখিনি ঢালি দিম ইয়াত ধুনীয়াকৈ। গাখীৰ দিলোঁ গোটেই লিটাৰ দি অলপ উতলিবলৈ দিম। এতিয়া গাখীৰ উতলিবলৈ ধৰিছে। মই এতিয়া তেজপাত দুখিলা দি দিম ইয়াত আৰু বাদাম কিচমিচখিনি দি দিম ইয়াত। গাখীৰখিনি এতিয়া অলপ উতলিবলৈ দিম। তাৰপিছত মই চাউলখিনি দি দিম ইয়াত। ধুনীয়াকৈ লৰাই আছোঁ। এতিয়া উতলিছে। ধুনীয়া গোন্ধ ওলাই আছে একদম। দেখিছেনে? আৰু আপোনালোকে ঘিউ অলপ সৰহকৈ দি ল'ব, হ'লে তেতিয়া টেষ্টি হয়। আৰু গোন্ধটো বহুত ধুনীয়া ওলাই আছে একদম। পায়স আমাৰ ৰেডি হৈ গ'ল। এতিয়া অলপ পায়স আমাৰ ৰেডি হৈ গৈছে। এতিয়া খাই কৰি আপোনালোকক লগ পাই আছোঁ। খাই আছোঁ, খাবলৈ খুব টেষ্টি হৈছে কিন্তু দেই। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ তেন্তে আহিছোঁ। বাই বাই।